এই বছৰ সদ্যহতে মধ্য অসমত হাতীৰ উৎপাতটো বেছি হয় এতিয়ালৈকে 5জন লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছে দেই হাতীৰ অত্যাচাৰত পিকনিক খাবলৈ গৈ হওক বা পাহাৰীয়া অঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহৰ ঘৰত আহি অত্যাচাৰ কৰি খেদাখেদিতেই হওক 5জনে মৃত্যুবৰণ কৰিছে তাকে আমি এটা চিন্তা কৰিলোঁ মোৰ মানে মেইনজন মোৰ বন্ধু ভগৱান সেনাপতি মোৰ নাম হ'ল পুতুল দাস আমি দুজনে প্ৰতি বছৰে কৰো 2011 চনৰ পৰা এইবোৰ কৰি খুব ভাল পাওঁ কৰি পেলাই আমি ভাবিছোঁ এবাৰ এটা মেছেজ দিব লাগিব অসমবাসীলৈ আমি দুফালে দুটা দেখিছে আপোনালোকে গোল গোল দেখিছে পাহাৰৰ টিলা তাত কোনো খাদ্য পাবলৈ নাই হাতী দুটা তললৈ নামি আহিছে খাদ্য বিচাৰি দেখিছে এজনী মহিলা এটা বাচ্চাই কলগছ লগাইছে হাতীৰ কাৰণে হাতীকেইটা দেখি ভাবিছে আমাৰ কাৰণে খাদ্য যোগান দিছে হাতীকেইটা নমস্কাৰ দিছে আশীৰ্বাদ দিছে সেইটো এটা মেছেজ দিছোঁ অসমবাসীলৈ যে সকলোৱে গম পাওক যে ফলহাৰ গছ গছনি লগালে হয় মানে বনৰীয়া জন্তু তেওঁলোকৰ যদি আহাৰ পায় নিশ্চয় আপোনাৰ ঘৰত ভঁৰালৰ ধান নাখায় মোৰ ঘৰত বাৰী কলগছ নাখায় খাদ্য ভাৱতে আহিবলগীয়া হৈছে তেনেকুৱা এটা মেছেজ দিছোঁ অসমবাসীলৈ যদি ভুল হৈছে ভাল লাগিছে ধন্যবাদ জেগাটো কি বুলি কয় নগাঁও জিলাত পৰে ৰহা আমনিখালি ঠাইডোখৰ নাম ঠিক আছে দিয়ক আহিম দিয়ক এটা ফটো